নমস্কাৰ গাইজ মই থিতিৰাজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ টেক অসমীয়ালৈ। আজি আমি লৈছোঁ টেক ফেক্টছৰ এটা নতুন আৰু ফ্ৰেছ এপিছড, য'ত আমি জানিম কিছুমান অদ্ভুত আৰু আচৰিত টেকনিকেল ফেক্টছ। তো বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ফেক্ট নম্বৰ 1, আমি সকলোৱে ফায়াৰফক্স ব্ৰাউচাৰৰ নাম শুনিছোঁ আৰু বহুতে ব্যৱহাৰো কৰিছোঁ, কিন্তু ইয়াৰ নাম আৰু লগৰ আচল অৰ্থ কি জানেনে? ফায়াৰফক্স মানে কোনো জুই বা শিয়াল নহয়। ইংৰাজীত ৰেড পাণ্ডা বা ৰঙা পাণ্ডাক ফায়াৰফক্স বুলি কোৱা হয়, আৰু এই ৰেড পাণ্ডা বা ৰঙা পাণ্ডাৰ নামতেই পৰিল এই ব্ৰাউচাৰটোৰ নাম ফায়াৰফক্স। আৰু এই ব্ৰাউচাৰটোৰ লগোটোত যিটো শিয়াল অৰ্থাৎ ফক্সৰ চিত্ৰ অঁকা হৈছে, সেই লগোটোত আচলতে সেইটো শিয়াল বা ফক্স নহয়, সেইটো হৈছে এটা ৰেড পাণ্ডা। আমি সকলোৱে PNG ফাইলৰ নাম শুনিছোঁ আৰু PNG ফাইল ব্যৱহাৰো কৰিছোঁ। তো PNG ফাইলৰ যিজন জনক আছিল, তেওঁ আচলতে PNG ফাইলক PING বুলিহে উচ্চাৰণ কৰিবলৈ কৈছিল। যদি আমি আজিৰ দিনত সেই হিচাপে উচ্চাৰণ কৰিলোহেঁতেন, তেন্তে আজি আমি PNGৰ জেগাত পিং ফাইল বুলি ক'লোহেঁতেন। আজিৰ সময়ত আমি মেছেজ লিখোঁতে আখৰতকৈ বেছি ইমজিৰহে ব্যৱহাৰ কৰোঁ। পিছে জানেনে এই ইমজিৰ জনক কোন? এই ইমজিৰ জনক হৈছে ছেগিটাকা কুইটা। হয়, ছেগিটাকা কুইটা হ'ল ফাদাৰ অফ ইমজি। তেওঁ 1999ত ইমজিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ পোনপ্ৰথমতে এই বস্তুটো অৰ্থাৎ এই ইমজিটো জাপানত চলিবলৈ দিছিল। তাৰপিছত এই ইমজি বোলা বস্তুটো গোটেই পৃথিৱীত বিয়পি পৰিল, আৰু আজিৰ দিনত মানুহে মেছেজ লিখোঁতে ইমজিৰে বেছিকৈ ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 4, এটা সাধাৰণ দিনত এজন টাইপিষ্ট মানে যিয়ে টাইপিঙৰ কাম কৰে, তেওঁৰ আঙুলিয়ে 12.6 মাইলছ যাত্ৰা কৰে, যদিহে তেওঁ এলেহুৱা বা কামচোন নহয়। পৃথিৱীৰ প্ৰথম VRC মানে ভিডিঅ' কেমেৰা ৰেকৰ্ডাৰ কেতিয়া বনোৱা হৈছিল? বনোৱা হৈছিল এইটো 1956ত, আৰু ইয়াৰ আকাৰ বা চাইজ আছিল এটা প্ৰকাণ্ড পিএনৰ সমান। ফেক্ট নম্বৰ 6, বহু আগত যেতিয়া এপল কোম্পানী আৰম্ভণি হৈছিল, তেওঁলোকে এপলৰ এটা লগো বনাইছিল, আৰু সেই লগোটোৰ ডিজাইনত কি আছিল জানে? এই লগোটোৰ ডিজাইনত আছিল ছাৰ আইজাক নিউটন এজোপা আপেল গছৰ তলত বহি আছে, আৰু আপেল গছৰ পৰা ওপৰৰ পৰা এটা আপেল সৰি কেনে তেওঁৰ মূৰত পৰিবলৈ লৈছে। এই লগোটো তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ খুজিছিল, অৰ্থাৎ এটা দৃশ্য যিটো আমি জানো যে ছাৰ আইজাক নিউটনৰ গ্ৰেভিটি অফ ল'ৰ সূত্ৰবিলাক যিটো দৃশ্যৰ পৰা আছিল, সেই দৃশ্যাংকনটো এষ্টাব্লিছ কৰিবলৈ খুজিছিল তেওঁলোকৰ লগৰ ভিতৰত। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই থিতিৰাজ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়